গুৱাহাটীত যাই আপোনালোকৰ মানে একদম বিদায় দিয়ে। মোৰ কথাটো ঠিকে আছিল, মই যিখিনি ফোনত খবৰ পাই আছোঁ মোৰ কালেক্টৰখিনি বেয়া নহয়। তো নমস্কাৰ ৰাইজসকল, যোৱা 23 ছেপ্টেম্বৰৰ দিনা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ নীৰেণ বৰ্মন নামৰ এজন গৃহৰক্ষী জোৱান বঙাইগাঁও জিলা ন্যায়াধীশৰ বাসভৱনত অন ডিউটি কৰি থকা অৱস্থাত হঠাতে তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হয় আৰু লগে লগে তেখেতক বঙাইগাঁৱৰ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰা হয় আৰু তেখেতৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী GMCলৈ প্ৰেৰণ কৰা হৈছিল, যদিও 24 ছেপ্টেম্বৰ দিনা তেখেতৰ মৃত্যু হয়। আৰু সেয়েহে যোৱাকালি 27 ছেপ্টেম্বৰ দিনা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ প্ৰশিক্ষণপ্ৰাপ্ত সন্থাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট তেখেতৰ ঘৰত উপস্থিত হৈ মৃতকৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰি কয় যে মৃতকৰ যি শ্ৰাদ্ধ হ'ব, এই শ্ৰাদ্ধৰ আগতে সন্থাৰ ফালৰ পৰা কিছু আৰ্থিকভাৱে সহায় কৰিম বুলি আশ্বাস প্ৰদান কৰিছে আৰু আইনমতে যিখিনি চৰকাৰীভাৱে সাহায্য পাব লাগে আৰু সেই ক্ষেত্ৰতো কি কি নথি পত্ৰ লাগিব সেইবিলাক এখন লিষ্ট তৈয়াৰ কৰি দিয়ে আৰু এইবিলাক যদি নথি পত্ৰ ক্লিয়াৰভাৱে উলিওৱা হয়, তেখেতসকলক সভাপতি আৰু প্ৰেছিডেণ্ট ছেক্ৰেটাৰীয়ে জিলা কামাণ্ডেণ্ট অফিচত তেখেতসকলক লৈ যোৱা বুলি আশ্বাস প্ৰদান কৰে। তো বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব।